আলু পিঁয়াজ কাটিব আৰু এখনি 6 মান গাহৰি তয়া ভেলাঘৰ চলি গ'ল মেচিৰ চুই চলি গ'ল 5 টুকুৰা গাহৰি পুৰি লওঁ 5 টুকুৰা গাহৰি তো গাইস ওয়েলকাম ব্যাক টু মাই চেনেল অভিনেশ্বৰ তো খবৰে ফৰতি ভালে চাগে তো ইবাগে ই গাছা ধুই ললা ক'লে বঢ়াকে তো মুখখন খালি বাৰ হাই বুলি কওঁ হাই তো মই গাছা ধুই ললো তো জলকতে এতিয়া যাওঁ আমাৰ মানে আজি উৰুকা তো এতিয়া আমি খানা খাম আন্ধাৰ উলিয়াই এতিয়া আন্ধাৰ বা আৰম্ভ হৈছে আৰু লাহেকৈ তো এতিয়া আপোনালোকক মানে আমাৰ ভেলা বুজিটো আৰু একবাৰ খানা ঘৰটো দেখাই দে তো জলক যাওঁ এতিয়া ইভাগে চাব পাৰে লাইন ফিটিং কৰি আছে সিহঁতে তো ইভাগে প্ৰথমতে আমাৰ ঘৰটো দেখাই দিওঁ তো এইটো হ'ল আমাৰ য'ত আমি থাকিম তো জলকতে আপোনালোকক দেখাই দিওঁ এবাৰ তো আপোনাৰ খেৰ মাৰিছোঁ তো এইবিলাক ফুটা আছে নহয় এইবাৰ মানে জল্দি কৰোঁতে মানে এনেকুৱা হৈ গ'ল মানে ভাল নহ'ল ঘৰটো এইবাৰ হ'লেও কিবা এডজাষ্ট কৰি ল'ম তো এইবাৰ মানে ফুটা চুটা আছে এইবিলাক চাব লাগিব এইবিলাক বস্তা পাৰি দিম এইবিলাকত এনেকৈ আৰু এইভাগে এখন মানে আজি ফালি গ'ল মানে আমি কাম কৰি গ'লে মানে প্লাষ্টিকটো মানে বয়া মানে ভাল নহয় মানে সেইখন তো মানে কি হয় মানে আমি যেতিয়া কাম কৰি আগতে এখন ফালি গ'ল বয়া এনেকৈ ফালি গ'ল তো টেনশ্যন নাই এখন এডজাষ্ট কৰি ল'ম বান্ধি ল'ব লাগিব তো জলক এতিয়া আপোনালোকক আমাৰ মেইন ভেলা ঘৰটো দেখাই দিওঁ তো জলক এনেকৈ যাব লাগিব আৰু ইয়াত পাকঘৰটো কৰিম ইয়াত এনেকৈ গাঁঠা চাঠা খান্দি লৈছোঁ আমি চবৰে আৰু ইবাগে আমাৰ মেইন ভেলাঘৰটো মানে ভেলা ভুজিটো তো চাব পাৰে এনেকৈ মানে বেছি ভাল নহয় মানে আমি মই ইমান মানে ভেলাঘৰ চেলাঘৰ বান্ধিব নাজানো তো হ'লেও কিবা এটা মানে চেষ্টা কৰিছোঁ আৰু এনেকৈ আমি চলিকেইটা মিলি যিয়ে নহওক ভালে হওক বেয়া হওক আচলতে এতিয়া ইয়াত খানাটো বনোৱা হ'ব 2টা চৌকা তো খৰি চৰি ৰেডি হ'ল এতিয়া মানে খানাটো খাম লাহেকৈ আৰু ইভাগে ইহঁতে এই কৰি আছে লাইন ফিটিং কৰি আছে আমি কিন্তু মানে পুৱাই বজাৰ কৰি দিছোঁ মানে আমাৰ অনবাৰ মানে বজাৰ সোমবাৰ আৰু বৃহস্পতিবাৰে মানে বৃহস্পতিবাৰ থাকে আজি যিহেতু উৰুকা এইকাৰণে মানে মঙলবাৰে মানে বজাৰ বহাই দিছে বেলেগ নহয় চব্জি মাছ মাংস তো গাহৰি 2 কিলো আনিলোঁ বেলেগ মাছ মাংস নাই সেইবিলাক আৰু সুদা মানে গাহৰি মানে 2 কিলো আমি 5জন চলি আৰামছে চলি যাব এভেইলেবল হ'ব আৰু মানে ভাজা থাকিব আলু ভাজা আৰু বিন ভাজা তো এনেকৈ খাম আৰু একেলগে এসাঁজ লগ হয় তো এতিয়া বঢ়াকৈ 6টা তটা পিন্ধি ল'লোঁ আৰু এইভাগে ৰাতি হ'ল মানে সন্ধিয়া হ'ল চাব পাৰে তো সিহঁতেতো আগত গ'লে তো এতিয়া আমি 2জন চাইকেলত যাম তো জলক মানে এতিয়া বেছি নহয় মানে অলপমান চাহৰ যোগাৰ আনিব লগা আছে সেইবিলাক আনি লওঁ আৰু জলক আহি উঠি আপোনালোকক সকলো খানা যোগাৰ কিবা কিবি গোটেই দেখা আছোঁ আহিলোঁ অলপমান আদা নহৰু আৰু কিবা কিবি নিয়ে বোলে তো জলক এতিয়া আমাৰ গধূলি বজাৰ ইয়াত গধূলি বজাৰ জলক যাওঁ এতিয়া এইখন হ'ল বজাৰখন অলপতে ফাইনেলি চকৰ পৰা আহি পালোঁ ঘৰ এতিয়া অলপমান যা যোগাৰ কৰোঁ খানাৰ কি গাহৰি দিছা নেকি গাহৰি কৃষ্ণ মুংকুৰে গেল আলু এই ডাঙৰ আনিছোঁ এনেকৈ কৰি ল'ব ভাল হ'ব না মানে সেই কৰবা ইমান বিৰক্ত হৈ গ'ল কৰি তো এইভাগে গাহৰি হৈ গ'ল এইভাগে ইহঁতে আলু পিঁয়াজ কাটিব আৰু এখনি 6 মান গাহৰি মানে পুৰো আমি লগকেইটা মানে আমি মানে জগা পাতি কিছুমান কৰা হৈ গ'ল তো এইভাগে মানে চাহ খাইছোঁ লাল চাহ আৰু কেক তো হা বাৰ তো এইবাৰ মানে আমাৰ বহুত এটা ডাঙৰ মানে সেই হৈ গ'ল মানে কি হ'ল আমাৰ বক্স নাই মানে আমাৰ গান বাজৰ বক্স নাই তো এইবাৰ বিৰাট হেৰকা লাগিছে সুদা খানা খাই আৰু মানে ইয়াতে বাগান দি থকা বা গেম খেলা সেয়ে আৰু বেলেগ নাচা চাচা নাই আৰু মানে আগতে যেনেকুৱা হৈছিল এইবাৰ মানে বক্সৰ কাৰণে এইটো তো ইয়াৰ এটা বক্স আছিল কিন্তু বেয়া হ'ল ই ভাল কৰিব কৈছিলোঁ ইয়াক কিন্তু মানে নকল লাগি তো এইভাগে মানে ইয়াৰ কি ভাল হ'ব এইভাগে লাহেকৈ চহৰ পাতি 5 টুকুৰা গাহৰি পুৰি লওঁ 5 টুকুৰা গাহৰি তো গাহৰি পুৰা খাব লাগিব এইবাৰ তো আইটেমবিলাক নাথাকে আলু ভাজা আলু বিন ভাজা আৰু গাহৰি আৰু চব্জি বেলেগ চব্জি নাই এইবাৰ গাহৰি পৰি আছে এইভাগে আৰু মছলাই কৰি আছে ইভাগে আমাৰ ভাত চাত খোৱা কেতিয়াবা হৈ গ'ল তো ইভাগে চাব পাৰে ইহঁতে মানে জুইটো পইছে কেইটা বাজিলে টাইম 12টা কিমান 12টা তো এইবিলাক চাব পাৰে আমি মানে খাই লৈ কেতিয়াবা উঠিলোঁ এইবিলাক মানে কলপাতত খাইছিলোঁ আমি তো এইবিলাক মানে এইবিলাক আগত কলপাত পেলাই তো প্ৰব্লেমটো এটি হ'ল
মানে মই ভ্লগ বনাব পাৰিলোঁ মানে কামত মানে ৰন্ধা মানে আৰু এইভাগে মানে চব বস্তু মানে ৰেডি কৰাত মানে মই ভ্লগ বনাব পাহৰি গ'লোঁ মোবাইলটো মোৰ চাৰ্জত আছিল তো সেইকাৰণে খাওঁ মানে ভ্লগ বনোৱা নহ'ল আৰু মই পাহৰি গ'লোঁ মানে ভ্লগ বনাব লাগে আছিল বুলি তো বহুত চৰি মোৰ ফালৰ পৰা কাৰণ মই আকৌ দেখাব নোৱাৰিলোঁ মানে আকৌ আৰু কি দেখাব পাৰিলোঁ মই খালি প্ৰথমৰ সেইখিনি দেখালোঁ বেলেগটো আকৌ দেখাব নোৱাৰিলোৱে মই তো কথা নাই তথাপিতো চৰি বেয়া নাপাওঁ তো এইভাগে আমাৰ চব খাওয়া হৈ গ'ল তো এতিয়া 12টা বাজিল তো এতিয়া লাহেকৈ আমাৰ বাগাত দিওঁ আমি তো এইবাৰ মানে বক্স চক্স নাই আমাৰ বিৰাট ঠেকা পৰিছে তো এইবাৰ চাব পাৰে ইহঁত মানে বাগাত দিলে কি কৰিছে দে বাগাত দি 12টা বাজিল ঘুমটিয়া আমি দিম জুইপং অলপমান তো এইভাগে আমাৰ বিচনা চিচনা পাৰি দিলোঁ তো ইয়াত মই থাকিম ইয়াত পদি ইয়াত ঘুমিতে তো এনেকৈ থাকিম আৰু বঢ়াকৈ তো এটা টেনশ্যন লাগিছে কি নিয়াৰ পৰিব নেকি নপৰে কিন্তু ইয়াত পানী লাগি আছে চাব পাৰে এইবিলাক পানী আছে এইবিলাক কিন্তু কথা নাই তো কথা নাই যিহেতু মানে কম্বল মানে এইখন কম্বল মানে এইবিলাক কম্বল গাত উৰি ল'ম মানে মাথা চাই তো তেতিয়া মানে কি হ'ল মানে মাথা মানে গাই চাই মানে পানী মানে নিয়াৰ প্ৰব্লেম নাই তো ধৰক তেতিয়া মানে লাহেকৈ বাগাত দিওঁ আৰু এইভাগে ইহঁতে মানে জুইটো মানে পুৱাই বুলি অলপ তো ইয়াত অলপমান জুই বহু গেম চেম খেলোঁ তাৰপিছত দিওঁ বাগাৰ তো এইভাগে চাব পাৰে ইয়াৰ দুটা তো সেই গাইছ এতিয়া ৰাতিৰ বাজিল কমেও এয়া চাব পাৰে 1:30 তো দেখাই দিওঁ চাব পাৰে 1:30 হ'ল ৰাতিৰ দেখা পোৱা নাই তো এই চাওক 1:30 বাজিল ৰাতি তো এবাৰ মানে জুইটো পোৱালোঁ এতিয়া জুইটো নুমালোঁ তো জলকতে এতিয়া চাওঁ বাকত দিবলৈ মানে বহুত ৰাতি হ'ল এতিয়া বাকত দিওঁ আৰু কালি পুৱা মানে মেজিটো জ্বলাম ভেলাঘৰটো মানে ভেলাপুজিটো তো জলক এতিয়া চাওঁ বাকত দিওঁ ইয়াত সেনেকৈ তো গুড নাইট কালি লগ পাইছোঁ পুৱা তো এতিয়া গুড নাইট গুড নাইট তো সেই গাইছ এইভাগে উঠি গ'লোঁ আমি এইভাগে এও উঠিল আৰু আহোঁ উঠিল তো চলতে এতিয়া টাইমটো কিমান পাইছোঁ মই দিছোঁ 8:30 বাজিল তো এইভাগে চাব পাৰে টাইম মোবাইল না তোৰ 8:23 8:30 বাজিল তো জলতে এতিয়া ভেলা বুজিব ৰদ চব মানে অল্লাকে এতিয়া মানে বহুত দেৰি হ'ল মানে কালি বাগাত দিওঁতে এতিয়া মানে বহুত দেৰিকৈ উঠিলোঁ তো জলতে এতিয়া যাওঁ তো জলতে এইভাগে গা চা ধুই লওঁ ফাৰ্ষ্ট গা চা ধুই উঠি আমাৰ ভেলাঘৰটো মানে চলাই দিওঁ তো এতিয়া মানে গা চা ধুব গৈছে মানে লগ কেইটাই তো এতিয়া মই গা ধুই লওঁ লগ এতিয়া পূৰা গা চা ধুই ৰেডি এতিয়া যাওঁ ভেলাঘৰটো চলাব চলক জলদি কা চলবি জলদি ভেলাঘৰ কি 10টা বাজিল না আরে ভালকে রাখ না ওই 10টা বাজে আমি ভেলাঘৰ পুম এটা 10টা নহয় এই নবছে 8:30 বাজিল এই ৰথ ওলালে চাব পাৰে এইবিলাক ৰথ ওলালে 8:30 বজাত আমি এতিয়া ভেলাঘৰ মানে ভেলাঘৰ উল্টা কৰি থওঁ চাব পাৰে কোন বাগে হেল্ল একপাক লগাই দি যা ও সাইড দি যাও কি পাক হল হরে দি কিলো পানা না তো ইয়া ভেলাঘৰ চলি গ'ল মেচিৰ জুই জ্বলি গ'ল বাবা এই আমি গোটেই মানুহ গা ধুলোঁ কিন্তু ই গা নুধলে ইয়াৰ মুখখন চাই লওক এই অলৰেডি আমাৰ ভেলাঘৰ আধা পৰা হ'লে 10টা গায় লবি 10টা তো লাহে লাহে আৰু শেষ হ'ব এইভাগে চাব পাৰে আধা পৰি মানে গোটেই পুৰা হৈ গ'ল লাহেকৈ আৰু শেষ হ'ব আমাৰ ভেলাঘৰ তো চাব পাৰে সেয়া এইভাগে চাব পাৰে আমাৰ মানে ভেলাপুজি মানে সেই পূৰা শেষ হৈ গ'ল আৰু এতিয়া মানে পুৱাৰ কেইটামান বাজিল
পুৱাৰ 9টা 9:30 9:30 বাজি গ'ল তো দিয়ক তে বাই বাই থৈছোঁ নেক্সট ব্লগত লগ পাম নেক্সট ব্লগ বনাই আছোঁ আৰু বেলেগত তো দিয়ক তে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা ভালছে কমেণ্ট কৰি ল'ব